মৰ্ণিং বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে সকলোৱে নিশ্চয় ভালে কুশলে আছে। মই আৰু সুমনো ভালে কুশলে আছোঁ, হয়নে বাবা? বাহিৰত বৰষুণ দিছে, বহুত বৰষুণ দিছে। আপোনালোকৰ ফালে দিছেনে নাই নাজানো, কিন্তু আমাৰ ইয়াতে বহুতেই বৰষুণ দিছে। কাপোৰ ধুইছিলোঁ মই, কাপোৰবিলাক আনাই নাই, তিতাই আছে, উপায় নাই আৰু থাকক। এয়া মেলিবৰো জেগা নাই ভিতৰত, সেইটো কাৰণে। এতিয়া সুমনে কি লৈ আছে হাতত দেখাই দিয়া। জেলি খাব, কিহেৰে খাব? ৰুটিৰে জেলি খাব। ময়ো খাম, কিহেৰে খাওঁ দেখুৱাই আছোঁ, চাই যাব ভিডিঅ'টো সম্পূৰ্ণৰূপে। এতিয়া লুচি আৰু পায়স মই খাম। পায়সটো কালিৰে আছিল, ভিডিঅ'টো শ্বেয়াৰ কৰিছিলোঁ আপোনালোকৰ লগত। সেয়া পায়স অকণমান ৰৈ গৈছিল, সেয়া মই খাম। আৰু এইফালে সুমনে খাব জেলি আৰু লুচি। আৰু এইফালে বাহিৰত বহুত বৰষুণ, মোৰ কাপোৰ গোটেই মেলি দিয়া কাপোৰবোৰ তিতি গৈছে, চাওক গোটেইখিনি তিতি গৈছে। নানিলোঁ আৰু অকণমান দেৰিকৈ আনি পেলাই ভিতৰতে মেলি থৈ দিম। মোৰ ভাত পানী গোটেইখিনি হৈ গ'ল, কিন্তু বৰষুণটো এৰা নামেই লোৱা নাই। কাপোৰ যথেষ্টখিনি ধুইছিলোঁ আজি, কিন্তু আজি নুশুকাই কাপোৰবোৰ। জানা গৈছে বৰষুণটো নকমিবই আজি। তেতিয়াহ'লে আমাৰ সুমনেও গা পা ধুলে, ধুই ৰেডি হ'লে। এতিয়া আমি ভাত খাম। অকণমান ঠাণ্ডা হ'বলৈ দিছোঁ, ভাতটো হৈ গ'ল। ভাত খাই বৰষুণ দিছে যিহেতুকে ক'তো যাব নোৱাৰোঁ, ওলাব নোৱাৰোঁ, সেইটো কাৰণে ভাত পানী খাই সুমন আৰু মই শুই যাম। তেতিয়াহ'লে সন্ধিয়া লগ পাই আছোঁ আপোনালোকক। চাই যাব ভিডিঅ'টো সম্পূৰ্ণৰূপে, কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখুৱাই যাম। সুমন আৰু মই শুই বৈ উঠিলোঁ, উঠি পেলাই ভণ্টিহঁত আহিলে, ভণ্টিহঁতক চাহ পানী দি পেলাই অকণমান বজাৰলৈ গ'লোঁ। মিষ্টাৰ আৰু মই গৈ আনিলোঁ, তিনিযোৰ কাপোৰ আনিলোঁ। দেখুৱাই আছোঁ আপোনালোকক কেনেকুৱা লাগিছে। বজাৰ যোৱাটো দেখুওৱা নহ'ল, মোবাইলটো মই লৈ যোৱা নাছিলোঁ, সেইটো কাৰণে পাহৰাতে মই ঘৰতে থৈ গৈছিলোঁ, সেইটো কাৰণে। এতিয়া মই কাপোৰখিনিকে দেখুৱাওঁ আপোনালোকক, চাই যাব ভিডিঅ'টো। এয়া ইয়াতে আছে, ইয়াতে আছে, ইয়াতে আছে। এতিয়া মই খুলি পেলাই আপোনালোকক দেখুৱাই আছোঁ। এইযোৰ 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 মোৰ হয়, এইযোৰ ভণ্টিৰ হয়, চেম লৈছোঁ, কালাৰ বেলেগ। আৰু এইযোৰ এয়া পটি হয় চাদৰৰ, আৰু এখন চাদৰ হয়। আৰু এইবিলাক ফলছ আনিছোঁ মিলামিলিকৈ, এয়া। আৰু ইয়াতে আনিছোঁ দহি গঠা সূতা, এয়া। আৰু এইটো ৰেডটো মোৰ আছেই, আনা আছে, সেইটো কাৰণে। এয়া কাপোৰখিনি কেনেকুৱা লাগিছে আপোনালোকৰ? মোৰ বাৰু ভালেই লাগিছে। আৰু এয়া গোটেইখিনি বস্তু একেলগে আনি ল'লোঁ। দহি ৰাখিব লাগিব, সূতা আনিলোঁ তাৰ বাবে, আৰু ইফালে ফলছ আনিলোঁ, আৰু পতি লগাব লাগিব। এইবিলাক সকলোবোৰ কাম আছে, তিনিযোৰে একেলগে কৰিব লাগিব। এযোৰে কৰি যাম বাৰু, ডেইলি এযোৰে কৰিলে হৈ যাব। তেতিয়াহ'লে কালিৰ পৰা আৰম্ভ কৰি দিম। এতিয়া যাম ভাত বনাবলৈ। ভাতত আছে আজি পনীৰ বনাম, আজি বৃহস্পতিবাৰ যিহেতুকে, সেইটো কাৰণে পনীৰ আনিছোঁ, পনীৰ বনাম। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে? যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু কৰি দিবলৈ নাপাহৰিব। কালিলৈ এটা নতুন পোৱাৰ সৈতে এটা নতুন ভিডিঅ'লৈ মই চুমি আপোনালোকৰ মাজলৈ আগুৱাই আহিম। আজিলৈ তেতিয়াহ'লে গুড নাইট।